তোৰ কাৰ ফ্ৰেণ্ড? মই জুবিনদাৰ ফ্ৰেণ্ড। আৰু গাইছ এইটো হ'ল চকৰি আৰু চকৰি হৈছে ইয়াতে আপোনালোকে চাব পাৰে। আমি এতিয়া ডাইৰেক্ট আহি পেলাই ৰাস চলি আৰু ৰাস চলি আহি হাই গাইছ, পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে এছানু ব্লগ। তো আজি হ'ল ৰাসৰ দিন, আৰু ৰাসৰ দিন বুলি মই লগত আহি কিনে মোৰ লগৰ দোকানত বহি আছোঁ। আপোনালোকে চাব পাৰে আগতে ইয়াৰ লগতে আমি এতিয়া কিছুমান ভিডিঅ' বনাইছিলোঁ। চ' ভিডিঅ' বনালে কি হ'ব, লগে আৰু লগৰ লগতে জিন্দগী বস্তি। তাৰপিছত এতিয়া আমি অলপ ৰাস চাওঁ আৰু লখৰাৰ গুৱাহাটীৰ ৰাস চাম আজি। গুৱাহাটীৰ আমিতো বহুতে ৰাস বুলি বিখ্যাত, অসমত মাজুলী বিখ্যাত, তাৰপাছত নলবাৰী বিখ্যাত। আমাৰ নলবাৰী হয়তো নলবাৰীত এইবাৰ পৱন সিং আহিছে গান গাব। তাৰপিছত পৱন সিং নে কি পৱনদীপ সিং নহয়, পৱন সিং হ'লেতো একদম বডি বিল্ডাৰ আহিব। তাৰপিছত পৱন সিং নহয়, পৱনদীপ আহিছে গান গাবলৈ। তাৰপিছত আৰু ভিগু কাশ্যপ আছে, কোনোবা আছে আৰু নীলআকাশ কোনোবা আছে। তো সিদিনা পোষ্টাৰত দেখা পাইছোঁ। তোৰ কাৰ ফ্ৰেণ্ড? মই জুবিনদাৰ ফ্ৰেণ্ড। মই অলপমান বহিলোঁ, ইয়াৰ লগত কথা চথা পাতি ল'লোঁ। আৰু এতিয়া আমি যাম, এতিয়া ৰাস চাব যাই আছোঁ এতিয়া আপোনালোকৰ লগত। আৰু ৰাসৰ প্ৰথমবাৰ ৰাস দেখাম আপোনালোকক, আৰু নেক্সট নলবাৰীৰ ৰাস দেখাম আপোনালোকক। আৰু পলাশবাৰী চাইডে যাব বাৰু, আৰু ইয়াৰ ঘৰ পলাশবাৰী। ই পলাশবাৰীৰ ৰাস দেখাব, যদিও মই পলাশবাৰীত নাযাওঁ না, ই পলাশবাৰীৰ ৰাস দেখাই দিব। মই দি দিম ভিডিঅ'টো, চাই ল'ব ভালকৈ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ইয়াৰ। ভিডিঅ' দিয়াৰ পাছত মই নলবাৰীৰ ব্লগটোত ইয়াক লিংকটো দি দিম। যেতিয়া ই যাব তেতিয়া যোনটো ব্লগটো চাব না, ডাইৰেক্ট ব্লগটো চাব। নলবাৰী নহয়, পলাশবাৰী চাব, আৰু মোৰ ভিডিঅ'ত নলবাৰী চাব। জয় নলবাৰী, আমি নলবাৰীয়া মানুহ। নলবাৰীয়া মানুহ, কোনো কাম নাই পলাশবাৰী। এই নলবাৰীত যাবি, এইবাৰ ডিম্পু দাই চাহৰ দোকান দিব। সঁচা, ডিম্পু দাই চাহৰ দোকান দিব এইবাৰ। কেতিয়া দিলে বাই ডিম্পু দাই চাহৰ দোকান দিম বুলি যিহেতু ইনষ্টাগ্ৰামত কৈ আছে, আৰু আমি ছাপোৰ্ট কৰিব লাগিব যিহেতু নলবাৰীৰ চলি হয়। ডিম্পু দাৰ দোকানতো যাম, চাহ তাহ খাম ভাবি আছোঁ দে। যাম মুঠতে নলবাৰীৰ ৰাস চাব যাম, প্ৰত্যেকবাৰে যাম, সৰুৰ পৰাই যাই আছোঁ। মুঠতে যামেই, প্ৰমিছ। আৰু আহি এইটো হ'ল এণ্ট্ৰি গুৱাহাটীৰ ৰাসৰ, লখৰা। এইটো চকৰি। আৰু ইয়াতে আছে লটাৰী খেল, আৰু লটাৰী খেলত আছে কিয়া চনেট, আৰু সদায় এটা খেলা হ'ব। খেলাটোত হ'ল এণ্ড্ৰক্স আৰু কিবা কিবি থাকোঁ। আমাৰ লখৰাৰ ৰাসটো চিনেমেটিক এটা চাই লওক, চাই দিয়কচোন। চাওকচোন, এইটো জুৱা খেল এইটোত কি জানে, আপোনালোকে যদি গাড়ী কিনিম বুলি ভাবিছিলে, এইটো খেলা খেলিব আহিলে গাড়ী নাপায়। আপোনালোকে যদি বুলেট কিনিব আহিম বুলি ভাবিছিলে, বুলেট নাপায়, পাব খালী বাল্টিং। গম পাইছে না, খালী বাল্টিং। সেইটো খালী বাল্টিং আলাই দিছে, তাতে ডাইৰেক্ট বুজাই দিছে, বুজাইছি না। আৰু গাইছ এইটো হ'ল চকৰি, আৰু চকৰি হৈছে ইয়াতে আপোনালোকে চাব পাৰে। আৰু এইপিনে এনেকৈ আপোনালোকে চাই থাকক।
গাইজ এটা সঁচা কথা কওঁ যে মই যোনটো ক্লিপ লৈছোঁ মানে 2 দিন ক্লিপ লৈছোঁ চ' 2 দিন ক্লিপ লৈ কিনে মানে একদিন এনে গৈছিলোঁ অলপ চলপ মানে ভিডিঅ' বনাইছোঁ তাৰপিছত আহি কিনে তাৰপিছত এনে হেৰি কৰি আছোঁ আৰু নেক্সট দিনাখন ব্লগ বনাম বুলি ভাবিছিলোঁ ত' ইমান মানুহ লখৰাত মানে ইমান মানুহ তো ব্লগ বনাব নোৱাৰিলোঁ চ' আপোনালোকে চাওক আৰু ছাপোৰ্ট কৰি যাব আৰু নেক্সট ভিডিঅ' নলবাৰীৰ ৰাস দেখাম আৰু নলবাৰীৰ ৰাস যাম আৰু ভিডিঅ'টো দিয়াত অলপ দেৰি হ'ল ভুল নাভাবিব আৰু যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আৰু নতুন ভিডিঅ' নতুন জেগাৰ লগত আহি পাম আৰু নেক্সট ভিডিঅ' আমাৰ নলবাৰী ৰাস তো চাই থাকিব তো ছাবস্ক্ৰাইবটো কৰি দিয়ক একদম মজাকৈ ছাবস্ক্ৰাইবটো কৰি দিয়ক তাৰপাছত একদম ভিডিঅ' দি দিম তো আজিলৈ বাই বাই